নমস্কাৰ আশা কৰোঁ আপোনালোক সকলো ভালে আছে আজি মই আপোনালোকৰ মাজলৈ আন এটি ফ্ৰাইড চিকেন ৰেচিপি লৈ আহিছোঁ আসলতে ইয়াৰ আগতেও মই ফ্ৰাইড চিকেন ৰেচিপি মোৰ চেনেলত দিছোঁ কিন্তু হেয়া আছিল KFC ষ্টাইল ক্ৰিস্পি ফ্ৰাইড চিকেন লিংকটো মই ডেসক্ৰিপচন বক্সত দি দিম কিন্তু সেই ৰেচিপিত আসলতে মই যথেষ্ট সামগ্ৰী ব্যৱহাৰ কৰিছিলোঁ আৰু যথেষ্ট সময়ৰ প্ৰয়োজন হয় গতিকে ভাবিলোঁ খুব কম সময়তে হোৱা আৰু খুব কম সামগ্ৰীৰ তৈয়াৰ হোৱা আন এটি ফ্ৰাইড চিকেনৰ ৰেচিপি আপোনালোকৰ মাজলৈ লৈ আহোঁ গতিকে আহকচোন চাওঁ কিদৰেনো বনাব পাৰোঁ দুটুকুৰা লেগ পিস আৰু কেইটুকুৰামান বোনলেছ মাংস লৈছোঁ মেৰিনেট কৰিবলৈ ইয়াত মই এচামুচ হালধি দিছোঁ সোৱাদ অনুসৰি নিমখ দিছোঁ এচামুচ জিৰা পাউডাৰ দিছোঁ অকণমান জালুকৰ গুড়ি ৰেড চিলি পাউডাৰ আৰু তাত মই ফুড কালাৰ ব্যৱহাৰ কৰিছোঁ যোনটো ৰঙা ফুড কালাৰ অকণমান নেমুৰ ৰসো চেপি দিছোঁ আৰু সকলোবোৰ ভালকৈ সানি লৈছোঁ দেখিছেনে কি সুন্দৰ কালাৰ হৈছে এখন পেনত মই ৰিফাইন তেল গৰম কৰি লৈছোঁ আপোনালোকে দেখিছেনে মই বৰ বেছি তেলৰ ব্যৱহাৰ কৰা নাই ইয়াত এইদৰে এপিচ এপিচকৈ মই গৰম তেলত দি যাম আৰু ভালদৰে নিহিজালৈকে ফ্ৰাই কৰি ল'ম এয়া আমাৰ ফ্ৰাইড চিকেন তৈয়াৰ হৈ গ'ল এইদৰে আপোনালোকে খুব সহজভাৱে আৰু খুব কম সময়তে মাত্ৰ কেইটামান সামগ্ৰীৰে ফ্ৰাইড চিকেন বনাব পাৰে ট্ৰাই কৰি চাবচোন কেনে পালে মোক জনাব ভিডিঅ'টো চাই যদি ভাল পালে তেন্তে লাইক কমেন্ট শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব তেন্তে আজিলৈ আহোঁ ধন্যবাদ